হেল্ল' এভৰিৱান, নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি কেইটামান কুইজ আলোচনা কৰিম, গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথম কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? অৰ্থাৎ ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ পণ্ডিত জৱাহৰলাল নেহৰু। দ্বিতীয় কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ডিড ইণ্ডিয়া গেইন ইণ্ডিপেণ্ডেঞ্চ? অৰ্থাৎ ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰিছিল? আৰু ইয়াৰ উত্তৰটো হ'ব 1947 চনত, 1947। কুৱেশ্যন নম্বৰ 3 হুৱেৰ ইজ দ্য ফ্লেগ হোইষ্ট অন ইণ্ডিপেণ্ডেঞ্চ ডে? অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনাখন ৰাষ্ট্ৰীয় পতাকাখন ক'ত উত্তোলন কৰা হয়? উত্তৰ ৰেড ফৰ্ট অৰ্থাৎ লালকিল্লাত। কুৱেশ্যন নম্বৰ 4 হু ৰট দ্য নেশ্যনেল ছং অফ ইণ্ডিয়া বন্দে মাতৰম? অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম কোনে লিখিছিলে? ইয়াৰ উত্তৰটো হ'ব বংকিম চন্দ্ৰ চেটাৰ্জী। কুৱেশ্যন নম্বৰ 5 হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? অৰ্থাৎ ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। কুৱেশ্যন নম্বৰ 6 হু ইজ নন এজ দ্য ফাদাৰ অফ দ্য নেশ্যন? অৰ্থাৎ জাতিৰ পিতা বুলি কাক জনা যায়? উত্তৰ মহাত্মা গান্ধী। কুৱেশ্যন নম্বৰ 7 হু ইজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? অৰ্থাৎ ভাৰতীয় সংবিধানৰ পিতৃ কোন? ইয়াৰ উত্তৰটো হ'ব ডক্টৰ ভীমৰাও আম্বেদকাৰ, যাক আমি চমুকৈ BR আম্বেদকাৰ বুলি জানো। কুৱেশ্যন নম্বৰ 8 হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উমেন টু উইন এ নোবেল প্ৰাইজ? অৰ্থাৎ নোবেল বঁটা বিজয়ী প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? ইয়াৰ উত্তৰটো হ'ব মাদাৰ টেৰেছা। কুৱেশ্যন নম্বৰ 9 হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য ব্ৰহ্ম সমাজ? অৰ্থাৎ ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ ৰাজা ৰামমোহন ৰায়। কুৱেশ্যন নম্বৰ 10 হু লেড দ্য ৰিভল্ট অফ 1857 ইন ঝান্সী? অৰ্থাৎ 1857 চনৰ বিদ্ৰোহত ঝান্সীত কোনে নেতৃত্ব দিছিল? উত্তৰ ৰাণী লক্ষ্মীবাই। কুৱেশ্যন নম্বৰ 11 হু ইজ অলছ' নন এজ দ্য আইৰণ মেন অফ ইণ্ডিয়া? ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায়? উত্তৰ চৰ্দাৰ বল্লভভাই পেটেল। কুৱেশ্যন নম্বৰ 12 দ্য ফেমাছ বেটেল অফ পানিপথ ইন 1526 ৱাজ ফাউট বিটুইন? অৰ্থাৎ 1526 চনৰ পানিপথৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? উত্তৰ বাবৰ এণ্ড ইব্ৰাহিম লোধি, বাবৰ আৰু ইব্ৰাহিম লোধিৰ মাজত হৈছিল। কুৱেশ্যন নম্বৰ 13 হু ৱাজ দ্য লিডাৰ অফ দ্য ৰিভল্ট অফ 1857 ইন লক্ষ্ণৌ? 1857 চনৰ বিদ্ৰোহত লক্ষ্ণৌৰ পৰা কোনে নেতৃত্ব দিছিল? উত্তৰ বেগম হজৰত মহল। বেগম হজৰত মহলে 1857 চনৰ যি চিপাহী বিদ্ৰোহ হৈছিল তাত তেওঁ নেতৃত্ব দিছিল। কুৱেশ্যন নম্বৰ 14 হুইচ বেদ ইজ নন এজ দ্য বুক অফ চন্ত? অৰ্থাৎ কোনখন বেদক মন্ত্ৰৰ কিতাপ বা সংগীতৰ কিতাপ বুলি জনা যায়? উত্তৰ সামবেদ। কুৱেশ্যন নম্বৰ 15 হু ফ্ৰম আছাম পাৰ্টিচিপেটেড ইন দ্য ফেমাছ দাণ্ডি মাৰ্চ? অৰ্থাৎ অসমৰ পৰা কোনে দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব লীলাধৰ বৰুৱা। কুৱেশ্যন নম্বৰ 16 হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া? অৰ্থাৎ ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল? উত্তৰ লৰ্ড উইলিয়াম বেণ্টিং। লৰ্ড উইলিয়াম বেণ্টিং আছিল ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল। কুৱেশ্যন নম্বৰ 17 হু ফাউণ্ডেড দ্য মৌৰ্য এম্পায়াৰ? অৰ্থাৎ মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্য। কুৱেশ্যন নম্বৰ 18 হু বিল্ড দ্য তাজমহল? অৰ্থাৎ
তাজমহল কোনে নিৰ্মাণ কৰিছিল? উত্তৰ শাহজাহান। Question number 19. Which ruler was called the Napoleon of India? অৰ্থাৎ কোনজন শাসকক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়? উত্তৰ সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায়। Question number 20. Who was the first woman Prime Minister of India? ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ ইন্দিৰা গান্ধী। গতিকে আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে ভিডিঅ'সমূহ আপলোড হোৱাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পায়। ধন্যবাদ।